আজি বৰপেটা জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা ৫ চালি চকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত কাৰ্যসূচীত সৰ্বানন্দ সোণোৱাল হাই হাই, চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। সংগঠনটোৰ সাংগঠনিক সম্পাদক চন্দন কলিতাই কয় যে অসমীয়া জাতি ধ্বংসী বিধেয়কখন বাতিলৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীক যি পদক্ষেপ ল'ব লাগিছিল সেয়া নকৰাটো ৰাজ্যবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নোহোৱালৈকে সংগ্ৰাম চলাই যাব বুলি উল্লেখ কৰে। কাৰ্যসূচীত সংগঠনটোৰ জিলা সম্পাদক কমলেশ বৈশ্য আৰু অন্যান্য নেতাকৰ্মীসকল উপস্থিত থাকে। জিলা সমিতিয়ে এই নাগৰিকত্ব আইনখনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু আমি এটা কথা স্পষ্ট ভাষাত বুজাই দিব খুজিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰি এই চন্দ্ৰমোহন পাটোৱাৰী নামৰ বিকাশটোৱে আমাৰ বেনাৰৰ পৰা গৈ তাত অসমৰ হৈ যি ধৰণে প্ৰতিবাদ কৰিব লাগিছিল তাক নকৰি আজি অসমীয়া জাতিক ধ্বংস কৰাৰ নামত তেওঁ আগভাগ লৈছে। আৰু আমি এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চন্দ্ৰমোহন পাটোৱাৰী নিপাত যাওক বুলি আজি আমি দাবী তুলিছোঁ। লগতে সৰ্বানন্দ সোণোৱাল যিয়ে জাতীয় নায়কৰ মুখা পিন্ধিছিল তেখেতে আজি জাতি ধ্বংসৰ নামত উঠি পৰি লাগিছে। গতিকে আমি সকীয়াই দিব খুজিছোঁ অসমৰ ৰাইজে যে এই ধৰণৰ কাম কাজ যদি তেওঁ চলাই নিয়ে তেতিয়াহ'লে কিন্তু তেওঁৰ যে নিপাত যাব, তেওঁৰ যে অৱস্থা বেয়া হ'ব সেইটো কথা কিন্তু খাটাং হৈছে। আৰু আমি আজি এই সময়ত আমি প্ৰত্যেকজন অসমীয়া ব্যক্তিয়ে আজি দাবী কৰিছোঁ যে অনতিপলমে এই নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰক, অন্যথাই কিন্তু অসমীয়া ৰাইজে আপোনালোকক কেতিয়াও ক্ষমা নকৰিব। আপোনালোকে সেই বাংলাদেশীসকলৰ লগত আপোনালোকে নিজে বাংলাদেশী হ'বলৈ প্ৰস্তুত হৈ যাব, অন্যথাই কিন্তু অসমৰ ৰাইজে ইয়াতকৈ জংঘলী আন্দোলন গ্ৰহণ কৰিবলৈ